তো গাইছ আজি সোনকালে মানে কলেজ ছুটি দি দিলে আৰু এতিয়া সোনকালে মানে গোটেইকেইটা মিলি পিজ্জা খাব যাম। তো গাইছ যিহেতু পিজ্জা খাব যাম, তো ইফালে চাওক পূৰা কেইদিন পিছত মানে বিশ্বকৰ্মা পূজা আহি আছে, তো পূৰা ডেকৰেশ্যন কৰি আছে আমাৰ ITIখন। তো ITIখন পূৰা মানে আমিয়ে কৰি আছোঁ, ইলেক্ট্ৰিচিয়ানৰ যিমানকেইটা মানে একেলগে পঢ়োঁ আৰু গোটেইকেইটা মিলিজুলি মানে কাম কৰি আছোঁ। তো এতিয়া যাব লাগে পিজ্জা খাবলৈ। মানে ক্লাছটো সোনকালে শেষ দি দিলে, এতিয়া পিজ্জা খোৱাৰ কথা আৰু মনত পৰি গ'লে যে সোনকালে পিজ্জা খাব যাব লাগে। তো বলক মোৰ লগত। ইফালে মানে তিনিজনে বহি ল'লোঁ, কাৰণ অলপমান দূৰত গ'লে মানে পিজ্জাৰ হাফটো পাম আৰু। তো এতিয়া সেইকাৰণে তিনিজনে উঠি ল'লোঁ। হেলমেট চেলমেট নাই গাইছ, বেয়া নাপাব, কাৰণ আমি কলেজত আহিছিলোঁ, বাইক লৈ এজন আহে, কিন্তু ফ্ৰেণ্ডছৰ লগত একেলগে মিলি গ'লে আৰু কি টেনশ্যন নাই। এতিয়া বলক কি পিজ্জা খাওঁ আজি দেখাম আপোনালোকক। তো গাইছ ইফালে মানে মোক বাইকৰ পৰা নমাই দিলে, মানে পিছৰ পৰা নামি থাকিলোঁ আৰু। তো তিনিজনে আৰু ৰিক্স লৈ নগ'লোঁ মানে। তো গৈ থাকক, মই অলপমান খোজকাঢ়ি যাওঁ, মানে ৰিক্স লৈ আৰু লাভ নাই মানে। তো গাইছ ইফালে মোক থৈ কিনে দুটামান আগত গুচি গৈছে, তো আৰু দুটা আছে পিছত পূৰা আহি আছে। তো বলক ওপৰত উঠি চাওঁ, ইয়াতো যাব লাগে আৰু। তো পালোঁ আৰু। তো এই দুটা মোৰ আগত আহিছে মানে এনেকৈ গালি দি আছোঁ, মানে মোক থৈ কিনে মানে ডাইৰেক্ট গুচি আহিলে। তো গাইছ অলপমান বহি কিনে ৰেষ্ট লৈ আছোঁ, এইকেইটা পূৰা বহি গ'ল আৰু। তো চাওক ডেকৰেশ্যনটো মজাকৈ কৰিছে, পূৰা লাইটিং চাইটিং আছে ঠিকে। অলপমান ডাৰ্ক ৰুম, মানে ইয়াতে বহি খোৱাৰ মজা বেলেগ লাগিব, আৰু ফ্ৰেণ্ডৰ লগত একেলগে বহি খোৱা মানে মজা বেলেগ আৰু। তো এইফালে মানে হেৰি কৰি আছোঁ, মানে বিচাৰি আছোঁ কোনটো অৰ্ডাৰ দিলে মানে পাঁচজনে মিলি খাব পাৰিম আৰু। মানে ইফালে বাজেটৰো কথা আছে, মানে সকলোৱে বাজেট মানে আৰু এইটোৱে মানে সকলোৱে মানে আজি লগ হ'ল আৰু একেলগে খোৱাৰ মানে সেইটো হৈ গ'ল আৰু। তো এইফালে পূৰা মিলাই আছে কোনটো অৰ্ডাৰ দিলে ভাল লাগিব আৰু। এই মানে আগত কিবা কৈ দিয়া। বহুত কষ্ট হৈ আছে বৰ্তমান, পইচা টানা টানি, ইফালে খাবাও মন যায় চব কিনা। খাবাও মন যায়, পইচাও নাই। তো গাইছ ইফালে মই অৰ্ডাৰ দি আহোঁ আৰু। তো এতিয়া যাব লাগে আৰু অৰ্ডাৰ দিব লাগে। তো ইয়াতে অৰ্ডাৰ দিব লাগে নেকি? হয়। তো এই আমাৰ এম চাইজটো দিব, টিক্কা চিকেন অঁ নাই এই কোনটো ল'বা? এটা দিলোঁ। টিক্কা চিকেনটো ন? নাই কোনটো ভাল, কোনটো হ'ব ইয়াৰ মাজত? আপোনালোকে কোনটো ৰিকমেণ্ড কৰে? অঁ টেষ্ট কোনটো বেছি হয়? তন্দুৰী চিকেন লৈ লওক, ইয়াৰ পৰা যিকোনো এটা দিয়ক। টিক্কা চিকেন লওক। মোবাইল নাম্বাৰ 8822 নামটো কি লিখে? ৰাজা খান। 5% GST এড আৰু GST লাগিব নেকি? GST এড হৈছে। তো গাইছ ইফালে খোৱা বস্তুটো GST লগাই দিছে, মানে ইফালে মেনুত চালোঁ 270 টকা, ইয়াতে GST লাগি 85 হৈ গৈছে। হ'ব দে। তো গাইছ ইফালে অলপ সময়ৰ ভিতৰতে পূৰা লণ্ড বণ্ড লগাই দিছোঁ, মানে লগৰকেইটাৰ লগত একেলগে হ'লে মানে অলপমান বেলেগ এটা ফূৰ্তি ভাৱ হয়, হয়নে? একদম সঁচা কথা। ঐ বিশ্বকৰ্মাৰ দিনা কি পিন্ধি আহিবা? মই কুৰ্তা মাৰিম। কুৰ্তা? তো গাইছ ইফালে মানে বহু সময় ধৰি বহি আছোঁ, মানে খাব লাগে আৰু। তো আমাৰ কাৰণে আনিছে। তো এইফালে পূৰা ফাইনেলি পিজ্জা আহি গ'ল। তো বেলেগ আহি যায় ইফালে। তো গাইছ ইফালে মানে পিজ্জা আহি গ'ল, আৰু মানুহ হ'ল 5জন, পিজ আহিছে 6টা। মই বেছি কাম দিয়া, পইচা দি দিম দিয়া। তোমাৰ পইচা দিব নালাগে। তাৰমানে লগৰকেইটা মানে ফাৰ্ষ্ট টাইম পিজ্জা খাই আছে, চাওকচোন একেবাৰে গোটেইকেইটা যিকেইটা মছলা পাতি দিছিল, চচ গোটেইকেইটা এটা ঠাইতে দি আছে, ইউনিক ধৰণৰ বোলে খাব, কি ক'ম আৰু। এইবাৰ কওঁ পিজ্জাত যিমানে মছলা আছে চব দিছে একেলগে। খাই লওক। অ' ফাৰ্ষ্ট বাইট কোনে দিব? তো গাইছ ইফালে এটা লৈ ল'লোঁ। কি হ'ল এটা? অৱস্থা কেনে লাগিছে ভাৰ্গৱ? বঢ়িয়াই চাচোন, তাক ঘৰতে ল'বা দিছোঁ। এই দুটা কিয় লৈছে তই? কি পইচা বেছি দিবি নেকি তই? তো গাইছ ইফালে খোৱা লোৱা কমপ্লিট হৈ গ'ল, গোটেইকেইটা খালে আৰু উঠি আছে আৰু। তো এতিয়া হেৰি কৰোঁ, ইয়াৰ পৰা আমি বিল দিব লাগিব এতিয়া। তো বিল চিল দি আহোঁ। তো এইফালে পূৰা বিল চিল দি আছোঁ আৰু। তো গাইছ ইফালে পিজ্জা চিজ্জা খাই এতিয়া যাম ডাইৰেক্ট ঘৰত। তো এতিয়া যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব, আৰু ইচ্ছা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইছ, থেংক ইউ।